চেনেলটো কি হৈ থাকিলে এটা নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৌৰিবলৈ আহিছিলোঁ, দৌৰিবলৈ আহোঁতে এতিয়া বৰষুণ হৈ গ'ল, গোটেই বৰষুণ দি দিছে। বৰষুণ দি দিলে ইয়াত ৰৈ আছোঁ, তাকে লগৰকেইটাৰ কাৰণে নিবলৈ আহিব। তেনেকৈ বৰষুণ দিলে কেনেকৈ দৌৰিম বাৰু, বালিত দৌৰিম বুলি ভাবিছিলোঁ, এতিয়া কি হ'ব নাজানো আৰু। এই নিবলৈ আহি গ'ল, এয়া আমাৰ শ্বৰ্ট ৰানাৰ আহি গ'ল। বৰষুণতে যাম এতিয়া। চাল এতিয়া গৈ থাকোঁ মিহি মিহিকে। এয়া ৰাতিপুৱাই সোণাৰ ফুল এইজোপা ধুনীয়া, এইজোপা ভাল লগা দৃশ্য। এইডোখৰত ফটো মেঘালী আহি গ'ল 100 মিটাৰ ৰানাৰ। তাৰপিছত আমাৰ জ্যোতি আহি গ'ল, এই দেৱতানী আহি আছে, ভেলু কুণ্ডাতনী একদম পেৰকে আহি আছে, দেখিছে নাই কেনেকৈ আহিছে জানো পেৰকা। এইটো এটা পিছত আহি আছে, এইটো কিবা এটা এই দেৱতানী কিবা এটা এইফালে চা জ্যোতি ইয়াত কিবা এটা তই কি হ'ব আজি, তহঁতৰ কি হ'ব গতিটো? এতিয়া বৰষুণ দি আছে, বহুত বৰষুণ দিছে। বৰষুণ আকৌ বৰষুণ দিলে কি হ'ব বাৰু, হয় নাই এনেকৈ বৰষুণ দিলে কি হ'ব ভাইটি কৈছা কেনেকুৱা পৰিছে চা এই চা বাপৰে বাপ। বৰষুণে দৌৰিম আজি, বৰষুণ দি দিলে পূৰা সিহঁতি দৌৰি গৈ আছে ক'ৰবাত ৰখিবলৈ। কি ধুনীয়া ফুল, দৌৰিবলৈ কেনেকুৱা ৰাস্তাত আহিবলগীয়া আছে। এই চা ভৰিটো কি হ'ল, চেনেলটো কি হৈ থাকিলে এটা আহি আছো, একদম অৱস্থা বেয়া ৰাস্তা অৱস্থা। দৌৰিম কিমান কণ, কিন্তু ৰাস্তা যে যাওঁতে ভাগৰ লাগিব দেখোন যিটো গতি আছে। চা মেঘালী পৰিলে টিকা অৱস্থা। এজনী টিনা দৌৰিবলৈ আহিছে, চালে আহি গ'ল, তোৰ ভাল পৰণ্টা দিছে তাই। এইকেইটা গৈ আছে, এইজন খেতিয়ক টেঙাবাৰী মাজে মাজে, এইটো টেঙাবাৰী মাজে মাজে এজনী পৰিলে গোটেই অৱস্থা তাৰপিছত ঘনে জংঘল দৌৰিবলৈ পাৰ্টি কি বিলৈ হৈছে এখন। এইটো আকৌ ক'ত ফাটি গ'ল, তই ক'ত গৈছ এইফালে বাঘ ওলাই। সেইটো দৌৰিবলৈ শালিকা হৈছে নে হাবিত ঘূৰি থকা হৈছে, জমনীয়া হৈছে কেইখনা। এইটো এইকেইটা ক'ত গ'লগৈ, এইকেইটা টিনাই ভয় নকৰোঁ, এইজনী বাঘলৈও ভয় নকৰে, কেনেকৈ গৈছে বেলেগ কৈছে এজনী দেই, আচৰিত ছোৱালী। দৌৰিম লাহে লাহে, ধুনীয়া জেগা পাই ফাইনেলি আমি পালোহি। ইয়াত ইফালে গোটেই দীঘল বালিয়ে দৌৰিবলৈ, সেইকেইটা फिनिशिंग मारवा दो भाईजी। ये हमारा चुटकी down ho 6 7 8 প্ৰেক্টিছ কৰি হৈ গ'লে বুজা ল'ৰা ধেমালি কৰি আছে এজনী টিনা
দিনা কি কৰি আছে নিচিনা প্ৰেক্টিচ কৰি হোৱাৰ পিছত এইবোৰ এটা হৈ গ'ল আমাৰ এতিয়া যামগৈ ঘৰ যাওঁ হৈ গ'ল এতিয়া মজাকৈ যাম এতিয়া ঘৰ ভাবি মাজে মাজে গৈ থাকিম আকৌ তো ৰান চান কৰি আহিলোঁ এয়া ৰাজু ভাই লগত এতিয়া আমি দোকান খুলিব আজি আমাৰ নতুন দোকান এখন বস্তু আনি আছে ইয়াতে এইবোৰ নতুন বস্তু আনি আছে মালিক এটা এইটো এখন আমাৰ দোকান ইয়াত চিফ্ট হ'ব এইখিনি বনাই আছে তাৰপিছত এইবোৰ বস্তু আনি আছে বনাব এতিয়া কাম কৰি কৰি অৱস্থা বেয়া হৈ গৈছে আমাৰ মামীজনী একদম পূৰা খঙত আছে দিছেনে কেনেকৈ হেৰি কৰি আছে আৰু সেইজন মিস্ত্ৰী লাগি আছে আমাৰ কষ্ট হৈছে কেনেকৈ গ'ল গমেই নাপালোঁ নামঘৰলৈ ওলাই আহিলোঁ নামঘৰত বৰসভা আছিলে তাৰপৰা গৈ আহি এই দলঙতে অকণমান ৰৈছোঁ অকণমান ভিউটো চাইছোঁ ইয়াত ভাল লাগে অলপ দলংখনত ৰৈ বৰ ধুনীয়া কালাৰ আহে ইয়াত খেতি বাতিও কৰি থাকে বহুত তো আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই